Hello, welcome to my YouTube channel Bijoy Dekaloi স্বাগতম। আজি মই কাৰ ড্ৰাইভিং কেনেকৈ কৰে সেইটো অলপ দেখাব বিচাৰিছোঁ, আপোনালোকে চাই থাকক। গাড়ীৰ ভিতৰত আহিলোঁ। ফাৰ্ষ্ট অফ অল গাড়ীখন নিউট্ৰেল হৈ আছে নে নাই সেইটো আমি সাধাৰণতে চাই ল'ব লাগে ফাৰ্ষ্টতে। তাৰপিছত আমি কি ভৰাব লাগিব, কি ভৰাৰ লগে লগে অন হৈ গ'ল। আমি কি ভৰাই দিলোঁ, তাৰপিছত গাড়ীখন নিউট্ৰেল চাই ল'লোঁ আমি। তাৰপিছত কি দি পেলাই আমি ষ্টাৰ্ট কৰি দিলোঁ গাড়ীখন সম্পূৰ্ণভাৱে ষ্টাৰ্ট হৈ গ'ল। ষ্টাৰ্ট হৈ পেলাই গাড়ীখন ষ্টাৰ্ট দিয়া হ'ল। গাড়ীখন ষ্টাৰ্ট দিয়াৰ পিছত আমি ফাৰ্ষ্ট এইডাল একচুৱেলি ক্লাছ বুলি কয়, ক্লাছ দিছ, আৰু এইডাল হ'ল এক্সিলেটৰ। বাওঁ ভৰিখনৰ ক্লাছ আৰু সোঁ ভৰিখনত এক্সিলেটৰ, আৰু একচুৱেলি মাজৰ যোনডাল নেকি এইডাল একচুৱেলি ব্ৰেক হয়। আমি একচুৱেলি ফাৰ্ষ্ট যদি ষ্টাৰ্ট কৰিব লাগে, যদি গাড়ীখন 1 নম্বৰত থাকে, একচুৱেলি আমি সাধাৰণতে নিউট্ৰেল কৰি ষ্টাৰ্ট দিব লাগে। কোনোবা গাড়ীবিলাকত এনেকুৱা হয়, আজিকালি যিবিলাক গাড়ী প্ৰচেছ ওলাইছে সেইবিলাক গাড়ী এনেকুৱা হয় যে ক্লাছডাল দাবোৱাৰ পিছতহে, মানে ক্লাছডাল যেনেকৈ আমি ক্লাছডাল পূৰা হেঁচি দিম, তেতিয়াহে তাৰমানে গাড়ীখন ষ্টাৰ্ট দিব পাৰি। এইখন একচুৱেলি অল্ড মডেল চেণ্ট্ৰ' কাৰ। মই এতিয়া হেৰি কৰিলোঁ, ক্লাছডাল দাবালোঁ। ক্লাছডাল দাবোৱাৰ পিছত মানে সম্পূৰ্ণভাৱে মই এতিয়া 1 নম্বৰত লগাম। এইটো হ'ল এইফালে 1 নম্বৰত লগালোঁ, এইটো হ'ল 1 নম্বৰ। তাৰপিছত আহিব 2 নম্বৰ। যেতিয়া লগাব চেষ্টা কৰিম আকৌ নিউট্ৰেলৰ নিচিনা আহিব লাগিব। তাৰপিছতে 2 নম্বৰটো আমি লেফ্টে নি পেলাই তলৰ ফালে লৈ যাম, এতিয়া হ'ব 2 নম্বৰ। তেনেকৈ গাড়ীখন ষ্টাৰ্ট কৰি পেলাই আমি 1 নম্বৰ লগাম। লগোৱাৰ পিছত আমি কিছু দূৰ মানে 10 মিটাৰমান আমি যাব চেষ্টা কৰিম, গাড়ীখন আগুৱাই দিব চেষ্টা কৰিম। এই গাড়ীখন আগুৱাই গৈ আছে, তেনেকৈ আগুৱাই দিম। তেতিয়া লাহেকৈ আমি এই যোনখন নেকি বাওঁ ভৰিৰ ক্লাছডাল মই সিঁচি আছোঁ, সেই ক্লাছডাল লাহেকৈ আমি এৰি দিব লাগিব, আৰু যোনটো নেকি ৰাইটৰ ভৰিখন মানে এক্সিলেটাৰটো আমি লাহেকৈ দাবাই দিব লাগিব। চাওক, মই লাহেকৈ ভৰিখন ক্লাছৰ ভৰিখন মই লাহেকৈ উঠাইছোঁ, আৰু এইখন ৰাইটৰ ভৰিখন মই লাহেকৈ দাবাই দিছোঁ, মানে হেঁচি দিছোঁ। মানে এক্সিলেটাৰ দাবালে ক্লাছডাল লাহেকৈ এৰি দিব লাগে, মানে ভৰিখন লাহেকৈ উঠাই আনিব লাগে। চাওক, মই উঠাই দিছোঁ। গিয়াৰটো তাৰমানে 1 নম্বৰ গিয়াৰ লগাই দিছোঁ, আৰু মই লাহেকৈ আগলৈ যাব চেষ্টা কৰিছোঁ। চাওক, আগলৈ গৈ আছোঁ এতিয়া, আগলৈ যাব খুজিছোঁ, আগলৈ গৈ আছোঁ এতিয়া। গাড়ীখন 1 নম্বৰত লগাই দিছোঁ। তাৰপিছত নেক্সট এতিয়া যেতিয়া নেকি গাড়ীখন গ'ল, গাড়ীখন যোৱাৰ পিছতে মই ক্লাছডাল মই দাবাম। ক্লাছডাল দাবাই পেলাই মই আকৌ 2 নম্বৰত লগাব চেষ্টা কৰিম। চাওক, 2 নম্বৰত গৈ আছোঁ এতিয়া। আকৌ 2 নম্বৰত গ'লোঁ, 2 নম্বৰত গৈ আছোঁ এতিয়া। একদম 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, 20 পাইছোঁ এতিয়া জাষ্ট। চাওক 20 পাইছোঁ। 20ৰ পৰা যদি আকৌ অলপ স্পীড যাব বিচাৰোঁ, তেতিয়াহ'লে 3 নম্বৰ লগাব লাগিব। 2 নম্বৰৰ পৰা আমি উঠাই দি পেলাই 3 নম্বৰ উঠাই দিলোঁ। বহুত ইজি হয়, কোনো টেনশ্যন ল'ব নালাগে। মাত্ৰ ক্লাছডাল বাওঁ ভৰিখন যোনখন নেকি আমি ক্লাছডাল যদি আৰু 20 স্পীডৰ পৰা আমি বঢ়াব বিচাৰোঁ, তেতিয়াহ'লে তাৰমানে টোটেলি 1 2 3 4 5টা, মানে সম্পূৰ্ণ 5টা গিয়াৰ আছে। 5টা গিয়াৰটো মানে আমি লাহেকৈ মানে বঢ়াই যাই দিব পাৰিম। টোটেলি মানে বঢ়াই যাই দিব পাৰিম। এতিয়া মই 20 গৈ আছোঁ। এতিয়া মোক মানে অলপমান স্পীড যাব বিচাৰিছিলে, মানে মই স্পীড যাব বিচাৰিলেতো মানে গিয়াৰটো লগাব লাগিব। গিয়াৰটো লগালেহে স্পীড যাব পাৰিম, হয়নে নহয়? গতিকে মই স্পীড বঢ়াম এতিয়া। গিয়াৰ লগাম মই এতিয়া 3 নম্বৰত। 3 নম্বৰ ক্লাছডাল দাবাই পেলাই মই 3 নম্বৰত লগাই দিলোঁ। 3 নম্বৰত লগাই দিয়াৰ লগে লগে আকৌ অলপমান যাব পাৰিলোঁ। এতিয়া আমি গৈছোঁ 40। মই এতিয়া গৈ আছোঁ 40ত গৈ আছোঁ। সেনেকৈ তাৰমানে বহুত ইজি হয় প্ৰচেছটো। মাত্ৰ ক্লাছ আৰু এক্সিলেটাৰটো মেইন, আৰু ষ্টাৰিংটো ইমান বেছি হেৰি নহয়, দুখন হাতে ধৰিব পাৰে, দুখন হাতে ধৰি লৈ ষ্টাৰিং কৰি দিব পাৰিব। গতিকে ইমানো হাৰ্ড নহয়, ইজি হয় কাৰ ড্ৰাইভিং। গতিকে আপোনালোকে চেষ্টা কৰক, একদম বহুত ইজি হয় চলাবৰ কাৰণে। মই আপোনালোকক দেখাই দিছোঁ, সেই হিচাপে আপোনালোকে চলাওক। মানে ফাৰ্ষ্ট অফ অল হ'ল মানে গাড়ীখন নিউট্ৰেল আছেনে নাই, গাড়ীখন নিউট্ৰেল কৰি লৈ পেলাইহে আমি তাৰমানে ষ্টাৰ্ট দিব লাগে। নিউট্ৰেল কৰাৰ পিছত হোৱাৰ পিছত যেতিয়া নেকি আমি গিয়াৰ লগাব বিচাৰিলে
ক্লাছ দাবাব লাগিব ক্লাছডাল দাবৰ পিছতে তাৰমানে আমি গিয়াৰ মানে এক নম্বৰ গিয়াৰত আমি দিব পাৰিম গতিকে সেনেকুৱা হিচাপে প্ৰত্যেকবাৰ গিয়াৰ লগাওঁতে যেইটা গিয়াৰ লগাম আমি যেইবাৰে লগাম বা আগুৱাম পিছুৱাম বা 1 2 3 4 সেনেকুৱা 5 দুইটা যাম বা তললৈ আহিব বিচাৰিলেও আমি ক্লাছডাল দাবাইহে আমি গিয়াৰ বক্সটোত হাতত দিম বহুত ইজি হয় আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু একচুৱেলি বহুত ইজি প্ৰচেছে মই বুজাই দিছোঁ আপোনালোকে যদি প্ৰশিক্ষণ মানে শিকিব বিচাৰে তেনেকুৱাকৈ শিকক বহুত ইজি চিন্তা কৰিব নালাগে তেনেকৈ শিককচোন বাৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব